আপুনি যদি কুকুৰ ভাল পায় তেন্তে সাৱধান। কাৰণ এক সমীক্ষাত প্ৰকাশ পাইছে যে কুকুৰৰ মুখৰ পৰা ওলোৱা এক বেক্টেৰিয়াৰ বাবে এগৰাকী মহিলাৰ জীৱনত এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। মহিলাগৰাকীৰ শৰীৰৰ অংগ কাটি পেলাবলগীয়া হ'ল। শুনিবলৈ আচহুৱা যেন লাগিলেও মেৰী ট্ৰেইনাৰ নামৰ এইগৰাকী মহিলাৰ সৈতে এই ঘটনা ঘটিল। মেৰী এবাৰ স্বামীৰ সৈতে ফুৰিবলৈ গৈছিল। তেওঁ বহুদিনৰ পাছত উভতি আহি তেওঁ মৰমৰ কুকুৰটোক সাৱটি ধৰিলে। তাৰ কিছু সময়ৰ পাছত তেওঁৰ সৰ্বশৰীৰ বিষ হ'বলৈ ধৰিলে। তেওঁ ভাবিলে যে অতদিন তেওঁ ঘূৰি পকি অহাৰ বাবেই তেওঁৰ এনে ভাগৰ লাগিছে। কিন্তু সেয়া নহয়। যদিওবা তেওঁ কঁকাল বিষৰ মেডিচিন খাই শুবলৈ গৈছিল, নিশাৰ ভাগত তেওঁ অধিক অসুস্থ হৈ পৰিল। ততাতৈয়াকৈ স্বামীয়ে তেওঁক চিকিৎসালয়লৈ লৈ গ'ল। মেৰীৰ শৰীৰত ক্ৰমান্বয়ে বিষ অত্যাধিক হ'বলৈ ধৰিলে। মহিলাগৰাকীক পৰীক্ষা কৰি চিকিৎসকে ক'লে যে এই ধৰণৰ সমস্যাক ডিলিৰিচিয়াছ বুলি কোৱা হয়। যিটো ৰোগত আক্ৰান্ত আপুনি যদি হয় তেন্তে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাব। নানান ধৰণৰ আবুল তাবুল কথা আপুনি ক'বলৈ ধৰিব। মেৰীৰো তেনে হ'ল। মেৰীৰ সমগ্ৰ দেহত তেজ গোট মাৰিবলৈ ধৰিলে। লাহে লাহে মেৰী কমাত গ'ল। 9টা দিন গ'ল। তাৰ পাছত মেৰীৰ সংজ্ঞা ঘূৰি আহিল। কিন্তু মেৰীয়ে সাৰ পাই দেখিলে যে তেওঁ বাচি আছে ঠিকেই, কিন্তু তেওঁৰ হাত আৰু ভৰি এখনো নাই। মেৰীৰ জীৱন বচাবলৈ গৈ চিকিৎসকে মেৰীৰ হাত আৰু ভৰি কাটি পেলালে। বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত গম পোৱা গ'ল যে মেৰীৰ দেহত পোৱা গৈছে এক বেক্টেৰিয়া, যাক কোৱা হয় কেপনোচাইটোভাগা। আৰু এই বেক্টেৰিয়া 75% কুকুৰৰ মুখতেই পোৱা যায়। মেৰী যেতিয়া বিদেশৰ পৰা উভতি আহিছিল তেতিয়া তেওঁৰ দেহত আছিল কিছু ঘাঁ। আৰু মেৰীৰ দেহৰ সেই ঘাঁসমূহ চেলেকিছিল এই মৰমৰ কুকুৰটোৱে। তাৰ পাছতে মেৰীৰ দেহত হ'ল ইনফেকশ্যন। আৰু বিলাতী কুকুৰৰ বাবে মেৰীয়ে হেৰুৱালে হাত আৰু ভৰি। তথাপিও কিন্তু মেৰীয়ে আগৰ দৰেই কুকুৰটোক মৰম কৰি গ'ল। আমি কোৱা নাই যে আপুনি আপোনাৰ পোহনীয়া জীৱ জন্তুক অত্যাচাৰ কৰক। আমি কোৱা নাই যে আপুনি আপোনাৰ ঘৰৰ পোহনীয়া কুকুৰটোক বেয়া পাওক। আমি কৈছোঁ সাৱধানতা অৱলম্বন কৰিবৰ বাবেহে। কুকুৰক আমিও ভাল পাওঁ। কুকুৰ বা জীৱ জন্তুক মৰম কৰক, অত্যাচাৰ নকৰিব। কিন্তু সাৱধানীৰ যে মৰণ নাই এই কথাও মনত ৰাখিব।